আধৰুৱা হৈ ৰল বহু সপোন। অকলশৰীয়া হৈ পৰিল সৃজনা সুবেদী। অথলে গ'ল স্বামীক সুস্থ কৰিবলৈ কৰা আপ্ৰাণ চেষ্টা। সৃজনাই প্ৰতিটো মুহূৰ্ত মৰমত খামুচি থকা স্বামীৰ হাতখন নিথৰ হৈ গ'ল। অৱশেষত যুঁজি যুঁজি নিয়তিৰ ওচৰত হাৰ মানিলে বিবেক পাংগেনিয়ে। 19 ডিচেম্বৰত এটা কাহিনী আধৰুৱা কৰি পৃথিৱীৰ পৰা বিদায় মাগিলে বিবেকে। কৰ্কট ৰোগৰ সৈতে যুঁজি হৈ পৰিল মৃত্যুৰ শীতল কোলাত। কৰ্কট আক্ৰান্ত স্বামীক এখন টেকো অকলে এৰি দিয়া নাছিল সৃজনাই। সৃজনাৰ মূৰত যেন সৰগ ভাগি পৰিল। সামাজিক মাধ্যমত জনপ্ৰিয় এহাল দম্পতি বিবেক পাংগেনি আৰু সৃজনা সুবেদী। দীৰ্ঘদিন ধৰি স্বামী বিবেক পাংগেনি মগজুৰ এক জটিল ৰোগত আক্ৰান্ত হৈ আছিল। জীৱনৰ এই জটিল যুঁজত স্বামী বিবেকৰ কাষত সকলো সময়তে ছাটোৰ দৰে লাগি আছিল পত্নী সৃজনা। এয়া কোনো জনপ্ৰিয় ছবিৰ ৰিল লাইফৰ কাহিনী নাছিল। এয়া আছিল বিবেক সৃজনাৰ বাস্তৱ জীৱনৰ জীয়া কাহিনী। বিবেক সৃজনাই বিবাহপাশত আবদ্ধ হোৱাৰ মাত্ৰ 3 বছৰ পাছতেই বিবেক আক্ৰান্ত হৈছিল মগজুৰ এই জটিল ৰোগত। কিন্তু স্বামী বিবেকক এক পলকৰ বাবেও মানসিকভাৱে দুৰ্বল অনুভৱ কৰিব দিয়া নাছিল সৃজনাই। জীৱন যুঁজৰ সৰু সৰু মধুৰ মুহূৰ্তবোৰ যোগমীয়া কৰিবলৈ প্ৰায়ে সেইবোৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি গৈছিল সৃজনাই। জীৱনৰ এই কঠিন যুঁজখন তেওঁলোকে একেলগে যুঁজি পাৰ কৰাৰ দৃঢ় সংকল্প লৈছিল দুয়োৱে। মৰমৰ স্বামী বিবেকক জীয়াই ৰাখিবলৈ সৃজনাই চলাই গৈছিল সকলো প্ৰকাৰৰ চেষ্টা। বন্ধু আৰু অনুৰাগীয়েও প্ৰতিটো মুহূৰ্ততে বিবেক সৃজনাক দি গৈছিল সাহস আৰু অনুপ্ৰেৰণা। কিন্তু দুৰাৰোগ্য ঘাতক ব্যাধিৰ সৈতে যুঁজি যুঁজি অৱশেষত কাল সময়ৰ ওচৰত হাৰ মানিলে বিবেকে। 19 ডিচেম্বৰ বৃহস্পতিবাৰে সৃজনাক ইহ সংসাৰত অকলশৰীয়া কৰি এটা কাহিনী আধৰুৱা কৰি পৃথিৱীৰ পৰা বিদায় মাগিলে বিবেকে। সৃজনাৰ যেন মূৰত সৰগ ভাগি পৰিল। শোকাহত হৈ পৰিছে বিবেক সৃজনাৰ অনুৰাগীসকল। এই জটিল সময়ত সৃজনাক সাহস দিবলৈও যেন ভাষা নাই কাৰো। কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰে নিয়তি। বিবেক সৃজনাৰ কিমান সপোন যে আধৰুৱা হৈ ৰল। প্ৰতিটো মুহূৰ্ত মৰমত খামুচি থকা বিবেকৰ হাতখন নিথৰ হৈ গ'ল।